6 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব অসমৰ কলেজ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই নিযুত মইনা আঁচনি ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছিলে অটোমেটিক নহ'ব তেওঁলোকে সেকেন্ড ইয়াৰত আৰু এবাৰ ফৰ্মখন ফিল আপ কৰিব লাগিব কাৰণ আমি জানিব খোজো যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল যদি বিয়া হ'ল নিযুত মইনা নাপাব পিজিত বিয়া হ'লেও পাব ডিগ্ৰীলৈকে বিয়া হ'লে নাপাব পিজিত যেহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াছলি বিয়া হ'ব কিন্তু ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ডিগ্ৰী সেকেন্ড ইয়াৰলৈকে আমি বিবাহিত ছোৱালী এই আঁচনিখনত আমি নাৰাখোঁ প্লাছ হায়াৰ ছেকেণ্ডেৰী যাক আমি আগত স্কুটি দিছোঁ বা ভৱিষ্যতে স্কুটি দিম স্কুটি দিয়া ছোৱালীখিনিয়েও নিযুত মইনা আঁচনি নাপায় আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ ছেকেণ্ডেৰীত 1000 টকা আমি দিওঁ ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ